ভাল অনুভৱ আৰু ইমানেই বেছি ভাল লাগিছে কাৰণ পাকাবেতবাৰী ৰাইজৰ যথেষ্ট মৰম আৰু দোৱা আমি পাইছোঁ আৰু আজি আমাৰ এই জয়যাত্ৰা বা শুভাৰম্ভণিৰ যি যাত্ৰা সেই যাত্ৰাত আমি এখন দোৱা মেহফিলৰ আয়োজন কৰিছোঁ তাত হাজাৰ হাজাৰ মানুহ ওলাই আহি আজি আমাৰ লগত একেলগে আমি দোৱা কৰিলোঁ আৰু তেওঁলোকৰ দোৱা আশীৰ্বাদ লৈ এই মনোনয়ন পত্ৰ দাখিলৰ যাত্ৰা আৰম্ভণি কৰিছোঁ গতিকে মনটো যথেষ্ট ভাল লাগিছে যথেষ্ট উৎফুল্লিত ৰাইজৰ সঁহাৰি কেনেকুৱা আপোনালোকে জানে যেতিয়া নতুন পাকাবেতবাৰী সমষ্টি গঠিত হ'ল 2.5 বছৰ আৰু সেই 2.5 বছৰ ধৰি মই প্ৰত্যেকটো ঘৰে ঘৰে গাঁৱে গাঁৱে চৰে চৰে ঘূৰি ফুৰিছোঁ আৰু মোৰ যথেষ্ট বিশ্বাস আছে আৰু পাকাবেতবাৰী ৰাইজৰ ওপৰত আস্থা আছে সকলোৱে যথেষ্টখিনি মৰম সমাদৰ দিছে দোৱা আশীৰ্বাদ কৰি আছে আৰু অনাগত দিনতো এই ধৰণে তেওঁলোকে মৰম আশীৰ্বাদ কৰিব বুলি মই যথেষ্ট বিশ্বাসী পাকাবেতবাৰী ৰাইজক কি আহ্বান জনাব মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচনলৈ বেছি দিন নাই ইমান দিনে তেওঁলোকে মোক দোৱা আশীৰ্বাদ কৰি আছে সকলোৱে মৰম দিছে সকলোৱে মানে সহানুভূতি দিছে গতিকে নিৰ্বাচনলৈ বেছি দিন নাই সকলোকে মই অনুৰোধ কৰিছোঁ এই ধৰণে আপোনালোকে দোৱা আৰু মৰম দি থাকক এই ধৰণে যেন তেওঁলোকে মোক সহায় সহযোগ তথা তেওঁলোকে সাহস প্ৰদান কৰক এইখিনি মই মোৰ তৰফৰ পৰা আজি আহ্বান জনাব বিচাৰিছোঁ Thank you.